গাড়ী আছে পূজা বাই 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 কালিৰ পৰা পূজা বেছি আৰম্ভ ভাল হ'ব আজি প্ৰথম দ্বিতীয় তৃতীয় পূজা উঠি আছে কালি দ্বিতীয় আৰু আজি হৈছে সপ্তমী আৰু বেলতলা লক্ষ্মী পূজাৰো আপোনালোকৰ পূজা কি দেখাব চেষ্টা কৰিম কালি কালি কি আছে ৰাতি কালি অষ্টমী হয় সন্ধি পূজা কালি আৰু কি আছে তুমি আহিলে পৰহি আহিব লাগিব পৰহি ইয়াতে কম্পিটিশ্যন আছে তোমাৰ আৰতি দিয়া আহিব এই এখনি দিয়াচোন এইখিনি এইবিলাক পূজাৰ বস্তু হয় এইবিলাক পূজাৰ কিনিব থাকে ফেলে কিনিব পাৰিব পূজাৰ বস্তুবিলাক পূজাৰ সামগ্ৰী এইটো ফুল তোলাই এইটো ফুল তোলাই মইনা কিবা কৈ দিয়া ইমান জপোৱা ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগতে ধুনীয়া ধুনীয়া কমেণ্টবোৰ দিব এতিয়া যাই আছোঁ আমি লক্ষ্মী মন্দিৰলৈকে তো বলত এইবিলাক নতুন 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 পুতলাবিলাক দুৰ্গা পূজাত ছবি লোৱা যায় সৰু বাচ্চাৰ কাৰণে যি লাগে ইয়াতে পোৱা যায় এখন পূজা লক্ষ্মী মন্দিৰ যাই আছোঁ এতিয়া এয়া শ্ৰী শ্ৰী সিদ্ধি বিনায়ক মন্দিৰলৈকে আহিছোঁ এতিয়া আৰু বৰ ধুনীয়াকৈ সজাইছে এতিয়া যাই আছোঁ বৰ্তমান গান বাজনা মাৰি আছে এতিয়া আহি আছোঁ আহি ইমানে ভাল লাগিছে তাৰমানে বহুতে ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ সজাব পাৰিছে এয়া হৈছে গণেশ বাবা আৰু ইফালে গণেশ বাবা পূজাও কৰা হয় আৰু ইফালে শিৱ বাবাৰ পূজা কৰা হয় যিদিনা শিৱৰাত্ৰি হোৱা যায় সেইদিনাখন শিৱ পূজা কৰা হয় আৰু এয়া মা এতিয়া আমি লক্ষ্মী মন্দিৰলৈকে যাই আছোঁ
বৰ্তমানলৈকে এতিয়া অকল মাৰোৱাৰী কৰে বলক লক্ষী মন্দিৰলৈকে আৰু লক্ষী মন্দিৰৰ পূজাখিনি আপোনালোকক দেখাম এতিয়া বলক যাই থাকোঁ আৰু আমি মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছিলে দেখিয়ে ভাল লাগিছিলে তো এতিয়া যাই আছোঁ লক্ষী মন্দিৰলৈকে বলক ফুচকা খাবলৈ লৈছোঁ আৰু এতিয়া ফুচকা খাম পাঁচশো টাকা এসে রাখলাম পূজাৰ শেষ